চৰিত্ৰহীন কোন, পুৰুষ নে মহিলা? ইয়াৰ উত্তৰ বিচাৰি আমি গৌতম বুদ্ধৰ এটা কাহিনী শুনো আহক। এবাৰ মহাত্মা বুদ্ধই এখন গাঁৱলৈ গৈছিল। তাত এগৰাকী স্ত্ৰীয়ে সুধিলে, আপুনি দেখিবলৈ এজন ৰাজকুমাৰৰ নিচিনা। আপুনি ডেকা কালতে কিয় গেৰুৱা বস্ত্ৰ পৰিধান কৰিলে? গৌতম বুদ্ধই উত্তৰ দিলে, মই ৩টা প্ৰশ্নৰ সমাধান বিচাৰি সন্ন্যাস গ্ৰহণ কৰিলোঁ। বুদ্ধই কৈছিল যে আমাৰ শৰীৰ ডেকা অৱস্থাত দেখিবলৈ সুন্দৰ আৰু আকৰ্ষণীয় হয়, কিন্তু যেতিয়া বৃদ্ধ অৱস্থালৈ গতি কৰে তেতিয়া বেমাৰ হয় আৰু শেষত মৃত্যু হয়। মোক বৃদ্ধ অৱস্থা, বেমাৰ আৰু মৃত্যুৰ কাৰণ জ্ঞান প্ৰাপ্ত কৰিব বিচাৰোঁ। বুদ্ধৰ কথা শুনি স্ত্ৰীগৰাকীয়ে বহুত প্ৰভাৱিত হৈ গ'ল আৰু স্ত্ৰীগৰাকীয়ে বুদ্ধক আহাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ কৰিলে। যেতিয়া এই কথা গাঁৱৰ মানুহে গম পালে, তেতিয়া সকলোৱে বুদ্ধক ক'লে যে সেই স্ত্ৰীগৰাকীৰ ওচৰলৈ নাযাব, কাৰণ স্ত্ৰীগৰাকী চৰিত্ৰহীন। বুদ্ধই গাঁও প্ৰধানজনক সুধিলে, এই কথা সত্যনে? গাঁও প্ৰধানজনে উত্তৰ দিলে, হয়। বুদ্ধই গাঁও প্ৰধানজনক এইটোৱে ক'লে যে এখন হাতে হাত চাপৰি বজাই দেখুৱাওক। তেতিয়া গাঁও প্ৰধানজনে ক'লে যে এইটো অসম্ভৱ, এখন হাতে হাত চাপৰি বজাব নোৱাৰি। বুদ্ধই ক'লে, ঠিক সেইদৰে কোনো স্ত্ৰী অকলে চৰিত্ৰহীন হ'ব নোৱাৰে। যদি এইখন গাঁৱৰ পুৰুষ চৰিত্ৰহীন নহ'লহেঁতেন, তেতিয়া সেই মহিলাগৰাকীও চৰিত্ৰহীন নহ'লহেঁতেন। বুদ্ধৰ কথা শুনি গাঁওখনৰ মানুহবিলাকে শুনি লাজ পালে। এই কাহিনীটোৰ পৰা আমি শিকিব লাগে যে কেৱল স্ত্ৰীগৰাকী অকলে চৰিত্ৰহীন নহয়, যিটো দুয়োজনে সমানে অংশীদাৰী হয়। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।